ফোনটো কেনে লাগিছে? নিশ্চয় ভালে লাগিছে। এইটো মটৰলা ওলাইছে নতুনকৈ। এইটো এনেকে জপাই থৈ দিব পাৰি। ধুনীয়া। আগতো এনেকুৱা মটৰলা কেইবাটাও ফোন উলিয়াইছিলে, কিন্তু এইটো 5G ফোন হয়। ইণ্ডিয়াত নতুনকৈ লঞ্চ হৈছে চাগে, কিন্তু ফোনটো মোৰ নহয় দেই। এইটো মোৰ এজন মানে দাদাৰ, তেওঁক কোনোবা এজনে গিফ্ট কৰিছে আমেৰিকাৰ পৰা। তাকে পাই পিনে ফোনটো চালোঁ কেনেকুৱা ফোন, আৰু আপোনালোকৰ লগতে দেখুৱালোঁ। চাওক, এই দাদাও দেখাই দিছে। এইটো ফোনটো নেমেলাকো আপোনাৰ চাব পাৰে, গোটেইখিনি ইয়াৰে বাহিৰৰ স্ক্ৰীণত চাব পাৰে। স্ক্ৰীণত এটা ইউটিউব, জিমেইল, ফেচবুক, কলো কৰিব পাৰি, লিখিব পাৰি, টাইপিং কৰিব পাৰি, মানে গোটেইখিনি সুবিধাই আছে ইয়াত। চাওক, ডাবল চিম হয়, দুখন ভৰাব পাৰি। এনেকে লক কৰিব পাৰি। বাছ, বেক চাইডটো এইটো মটৰলা লগ। ধুনীয়া চিলিং। এনেকে ফল কৰিছে। এয়া আপোনালোকক নেটৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ মটৰলাৰ যিটো ফোন, এইটো মটৰলা ৰাজ্যাৰ 5G। স্ক্ৰীনখন 2.29 ইঞ্চ, ফ্ৰণ্ট কেমেৰা 20 মেগাপিক্সেল আৰু বেক কেমেৰা 48 মেগাপিক্সেল। এই চাই লওক, আপোনালোকে স্ক্ৰীণত দেখুৱাই দিছোঁ। 8GB ৰেম। ফোনটোত বহুতো সুবিধা আছে, আপোনালোকে চাই ল'ব পাৰিব নেটত গৈ পিনে। মডেল নাম্বাৰটো মাৰিলে পাই যাব। আপোনালোকে দেখিছে 192 গ্ৰাম। প্ৰাইচ বৰ্তমান 90,000। 31 অক্টোবৰ আজিৰ ৰেটত এইটো চলি আছে। ইয়াৰ গোটেই ডিটেইলছখিনি চাই লওক আপোনালোকে। ঠিকে, সেই কি মানে 8GB ৰেম, 48 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা। চাই লওক আপোনালোকে গোটেই ডিটেইলছখিনি। মই ইমান ভালকৈ নাজানো, তথাপি আপোনাক দেখুৱালোঁ আৰু ফোনটো পাই পিনে। এইটো ফটো, এইটো ইণ্টাৰনেটৰ পৰা লৈ দেখুৱাইছোঁ আপোনালোকক। ডিটেইলছ এইখিনি এনে আপোনাৰ গুগলত চাৰ্চ কৰিব পাৰে মটৰলা ৰাজ্যাৰ 5G বুলি। মই মোবাইলটো অলপ লৈ পিনে অলপ চেলফি ভিডিঅ' এটা কৰিলোঁ, আপোনালোকক দেখুৱালোঁ। ধুনীয়া ফোন, ল'ব পাৰে আপোনালোকে যদি পইচা আছে। মোৰ কিন্তু নাই দে পইচা ইমান, মই ল'ব নোৱাৰোঁ। চাওক, অলপ ময়ো ফোনটো লৈ চালোঁ আৰু কেনেকুৱা লাগে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।